নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ স্বাভিমান ধাৰাবাহিকত অভিনয় কৰি থকা অনিৰুদ্ধৰ ভনীয়েক অৰ্থাৎ ৰিমলি হিচাপে অভিনয় কৰি থকা তেওঁ কিছু নজনা কথা। আহক ভিডিঅ'টো চাওঁ। হয় বন্ধুসকল, ৰিমলিৰ প্ৰকৃত নাম হৈছে জয়শ্ৰী নাথ। জয়শ্ৰী নাথৰ জন্ম হৈছিল শুৱালকুছিত 1997 চনত 12 এপ্ৰিল তাৰিখে। জয়শ্ৰী নাথৰ নিকনেম হৈছে মুনু। বৰ্তমান ৰিমলি অৰ্থাৎ জয়শ্ৰী গুৱাহাটীতে থাকে। জয়শ্ৰী নাথৰ শিক্ষাৰ কথা ক'বলৈ গ'লে স্কুলীয়া জীৱন পাৰ কৰিছিল শুৱালকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা, আৰু তেওঁ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে শুৱালকুছি আৰ্টছ এণ্ড কমাৰ্চ জুনিয়ৰ কলেজৰ পৰা। বৰ্তমান জয়শ্ৰীয়ে গুৱাহাটীতে থাকি তেওঁ পঢ়াৰ লগতে অভিনয়ৰ জগতত আহিছে। জয়শ্ৰী নাথে অৰ্থাৎ ৰিমলিয়ে এইবাৰ প্ৰথম অভিনয় কৰিছে স্বাভিমান ধাৰাবাহিকত। জয়শ্ৰী নাথ অভিনেতাৰ উপৰিও তেওঁ ভাল ডেন্সাৰ হয়। হয় বন্ধুসকল, এয়া আছিল ৰিমলি অৰ্থাৎ জয়শ্ৰী নাথৰ কিছু নজনা কথা। যদিহে আপোনালোকে জয়শ্ৰী নাথৰ এক্টিং চাই ভাল পাইছে তেন্তে তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব, আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদিহে মোৰ চেনেলটো প্ৰথমভাৱে ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।